এয়া কাইলৈ শিৱযাত্ৰী পূজা আছে নহয়, সেই গতিকে আজি গেটখন কালাৰ কৰি আছোঁ। এইফালে মন্দিৰ ভাগ কালাৰ কৰিলোঁ, এইফালে এনেকৈ কালাৰ কৰিলোঁ, দেখাই দি আছোঁ শৰ্মা আপোনাক। আৰু এইফালে মন্দিৰৰ গেটটো কালাৰ কৰি আছোঁ। গেটটো কালাৰ নকৰিলেও ভাল নালাগিব নহয়, হয়নে? আৰু ইমান ধূলা ধূলা লাগি আছে, একেটা দিন একদম পূৰা বতাহতে ধূলিবিলাক উৰি গেটখন একদম লেতেৰা হৈ গৈছে। গতিকে ভাবিছোঁ আৰু কালাৰটো কৰি লওঁ, ধুনীয়া লাগিব। আৰু মাইকী মানুহ হ'লেও কিছুমান কাম কৰিম বুলি ক'লে চব কামেই পাৰি, জানেনে? একো নোৱাৰা কাম বাকী নাই, চব পাৰি। বেছি ভাল ফিনিচিং নহয়, তথাপি আৰু চেষ্টা কৰিছোঁ দেই কৰিবলৈ। আপোনালোকে আশীৰ্বাদ কৰিব, চব পাৰিম দেই। কেনেকুৱা লাগিছে বাৰু কালাৰটো? সেইফালে হোৱা নাই বাৰু এতিয়ালৈ, ইফালে হৈ আছে এনেকৈ। আৰু এইটো চাইডতো হোৱা নাই সিমানকৈ, তথাপি চেষ্টা কৰি আছোঁ আপোনালোকৰ কাৰণে, ভিডিঅ' কৰি দেখাই দিছোঁ। যদি আপোনালোকে এনেকৈ কৰিব বিচাৰে কৰিব পাৰিব, নোৱাৰা কাম একো বাকী নাই। মাইকী মানুহ বুলি হাত সামৰ্থি কৰি থাকিলে নহ'ব, চব কৰিব লাগিব, তেতিয়াই হ'ব ন। মতাজনে দিনভৰ কাম কৰিবলৈ বাহিৰলৈ ওলাই যায়, কিছুমান কাম আমি মাইকীবিলাকেও কৰিব পাৰোঁ, নহয় জানো? কাম নকৰিলেতো মতাজনে আমি খাবলৈ নাপাম, ঘৰত থাকোঁ যিহেতুকে। ইয়াৰ কিবা কানি এনেকৈ কৰিব লাগিব আৰু এইবিলাক সৰু সুৰা কামবিলাক এনেকৈ আৰু কৰি আছোঁ। আৰু এইফালে মই পিছে কাম কৰি ভাল পাওঁ কিছুমান কাম দেই। এয়া ৰাতিৰ পোহৰ হৈ যায় কেতিয়াবা, যেতিয়া চিলাই কাম কৰোঁ তেনেকুৱা মই কাম কৰিয়ে থাকোঁ। আজি আৰু গেটখন ভাবিছোঁ, এইফালে মাইনাক আনিব লাগিব। গেটখন জল্দি জল্দি কালাৰ কৰি আৰু মাইনাক আনিব লাগিব। মাইনাৰ এক্সাম চলি আছে, মাইনা স্কুলত আছে। তাইক ৰান্ধি বাঢ়ি টিফিন চিফিন দি পঠাই দিলোঁ, এতিয়া আৰু আনিব লাগিব। ৰ'ব, মই কিবা এটা কৰি আছোঁ দেই। এই মন্দিৰত কালাৰ কৰি আছোঁ। কালি আমাৰ শিৱ পূজা আছে নহয়, শিৱ বাবা। হা? আচ্ছা, বৰবাদৰ পৰা আহিছে। অঁ অঁ, হয় বুজি পাইছোঁ, কিন্তু আপোনাৰ এটা মোৰ কথা ক'বলৈ আছে। আপুনি অকণমান আগৰ ফালে যাওকচোন, অকণমান পিছতকৈ মই আপোনাৰ লগত কথা পাতিম। ৰ'বাচোন বিচাৰি আহিছিলে, তেখেতক অকণমান কিবা কৰি পঠালোঁ। আৰু এতিয়া এনেকৈ কালাৰ কৰি আছোঁ। ইফালে টাইমো বহুত দেৰি হৈ গৈ আছে, ইফালে মাইনাক আনিব লাগিব, ইফালে দৌৰা দৌৰি লাগিছে আকৌ। গেটখনত বগা ৰঙে মাৰি দিলোঁ দেই, কেনেকুৱা লাগিছে ক'বচোন আপোনালোকে। আৰু ৰং আছিলে আগতে, সেই ৰঙে মাৰি দিছোঁ। ইমান ভাল ফিনিচিং কৰিব পৰা নাই, কাৰণ কিয় আমিতো নাজানো না। আৰু মাইকী মানুহে ইমান ভাল কাম কৰিব পাৰোঁ জানো? তথাপি আৰু অকণমান চেষ্টা কৰিছোঁ আৰু কৰিব পাৰিম বুলি। ভাল হৈছেনে শৰ্মা? অ' শৰ্মা, তোমাৰ ঘৰ ক'তা? মোৰ নলবাৰী হয়। নলবাৰী কোনখিনি তোমাৰ? মোৰ নলবাৰী কৈঠালকুছি। কৈঠালকুছি? ঘৰত কোন কোন আছে বাৰু তোমাৰ? বৰ্তমান মা আৰু মই। মা আৰু তুমিয়ে? আচ্ছা, মা কিমান ডেকা আছে নে বুঢ়াই আছে? মা বৰ্তমান মিডিয়াম হৈ আছে। মিডিয়াম হৈ আছে? এই গুৱাহাটীলৈ আনিবাচোন, এবাৰ চাবলৈ মন যায় ন। ঠিক আছে। কাৰণে ভাল লাগিবতো ইয়াতে, কথা চথা পাতি থাকিব মানুহ পালেও ভাল লাগে ন। ইয়াতে আৰু দিগদাৰ, কেতিয়াবা মানে অকলে থাকিলে বহুত মন চন বেয়া লাগি যায়, কথা পাতিবৰ এটা মানুহো নাথাকে। আৰু মনটো এনেকৈ বেছি ইফালে সিফালে যাই নাথাকোঁ, মাইনা অনা টাইমখিনিয়ে নহ'লে আৰু অলপ দিগদাৰেই। মই পিছে ঘৰত গ'লে তুমি ভয় কৰিবানে? ভয় কৰিবানে তুমি? মই ঘৰত গ'লে কোনোবা আনিবানে? নাই, নকৰোঁ। মাকে আনা নহ'লে তুমি কেইদিনমানৰ কাৰণে? মোৰ চুলিত বহুত উফি হৈছে, কি দিলে তাই? অঁ, চুলিত উফি হৈছে? তেনেহ'লে তুমি দৈ গাখীৰ দিবা আৰু লেবু দিবা। দৈ গাখীৰ? আপোনালোকে কৈ দিবচোন কমেণ্ট কৰি, চুলিটো উফি হ'লে কি দিব লাগে। মই আছোঁ দেখোন ক'বলৈ। লেবু দিবা, লেবু আৰু দৈ গাখীৰ দিবা, ধুনীয়াকৈ যাব। এই গোল নেমুটো যে, সেইটো কাটি একদম ধুনীয়াকৈ যাব তোমাৰ। কিন্তু ৰাখিব লাগিব দেই, অলপ 10-15 মিনিটমান ৰাখিব লাগিব তুমি। হাতত খুচাই খুচাই পুৰা একদম এনেকৈ দিব লাগে, ধুনীয়া যাব। কিমান টাইম হ'ল শৰ্মা? 2:10। 2:15? 2:15। 2:15। আগৰটো? আগৰটো 4 কিবা আছিলে। হয় নেকি?
দীঘাকৈ কৰাটো ন মাৰ্চ কৰিব জানেনে ভিডিঅ' সিমান জানো যদি সিমান নাজানো দে মই ইমান ডাঙৰ এডিটাৰ নহয় তুমি জানানে জানা ভিডিঅ' লগ কৰিব নাজানে জানো অঁ জানো দিয়া এডিট কৰিব জানিলেও ইমান ডাঙৰ এডিটাৰ নহয় মই ডাঙৰ ইউটিউবাৰো নহয় ডাঙৰ এডিটাৰো নহয় ট্ৰাই কৰিয়ে আছোঁ তোমালোকৰ মৰম ছাপৰ্ট পালে চব হৈ যাব চব পাৰিম পাৰিছ নাই কৰিব এই ধুনীয়া হৈছে সঁচানে মজা মিছা কৈছা নাই কোৱা মই তেতিয়াই আহিব বিচাৰি আছিলোঁ হা তাৰপিছত যে এইখিনি কৰি ল'লে কৰি আৰু অলপ দিগদাৰ হৈ গ'ল ভাবিলোঁ এই জলদি ডাঙৰখিনি কামটো কৰি পিনে সোনকালে নকৰিলেও নহ'ব টাইমবিলাক গৈ থাকে জানেনে এদিন দুদিন গৈ টাইমবিলাক যাই আছে আমাৰো দিনবোৰ যাই আছে আমিও বুঢ়া হৈ গৈ আছোঁ লাহে লাহে নহয় জানো মোৰ মতেতো ভালেই হৈছে ভাল হৈছে। বাকী আপোনাৰ ব্লগাৰৰ মানুহবিলাকৰ কিবা কি বা হয় আচ্ছা হয় নেকি সিহঁতৰ মতে সুধি লওক এবাৰ কি হয় ৰাইজসকল কেনেকুৱা আছে কালাৰটো কমেণ্ট কৰি ক'বচোন পাৰিছোঁ কি নাই পাৰা আপোনালোকে প্লিজ এটা কমেণ্ট কৰি জনাই দিবচোন কেনেকুৱা হৈছে ভাল হৈছে কি নাই ইমানকৈ নাজানো তথাপি আৰু ট্ৰাই কৰিছোঁ দেই আপোনালোকে কেৱল আশীৰ্বাদ কৰিব যি কাম কৰোঁ তাতে কেৱল সফল হওঁ সেইটোৱে আপোনালোকে আশীৰ্বাদ কৰিব মই পিছে মানুহজনী দেখিবলৈ বাৰু যিমানে যি বেয়া হওঁ ভাল হওঁ কিন্তু মোৰ কামত মোৰ বহুত মন আছে দেই যি কাম দেখোঁ তাতে মানে আগ্ৰহ এটা আছে কৰিবলৈ মনটো বহুত ডাঙৰ কেতিয়াবা আকৌ ট্ৰাক চলাবলৈ মন যায় জানানে ট্ৰাক চলাবলৈ মন যায় বাছ চলাবলৈ মন যায় ট্ৰেক্টৰ চলাবলৈ মন যায় মানে মোৰ মনটো সঁচাই কৈছোঁ দেই বিৰাট কিবা এটা বেলেগ ধৰণৰ মন যায় ফ্ৰেণ্ডছ বাইদেউৰ বোলে ট্ৰেক্টৰ চলাবলৈ মন যায় আপোনালোকৰ দিবচোন ট্ৰেক্টৰ চলাব মাতিব বাইদেউ এদিন 1 মিনিটমানৰ কাৰণে আৰু অলপ সময়ৰ কাৰণে বেছিতো নোৱাৰিমে ন অঁ মাতিব আপোনালোকে কমেণ্ট কৰি মাতিব বাইদেউ এড্ৰেছটো দি দিব অঁ পথাৰত যদি কাৰোবাৰ যদি হাল বাব লগা আছে হয়নে বাইদেউ চপাই দিব মাটি নাই মই জকে ধৰিব পথাৰত নাযাওঁ দেই জকে ধৰিব ট্ৰেক্টৰৰ ওপৰত উঠি পেলাই চপাই দিব বাইদেউই অঁ হয় নেকি কিন্তু তলত নানামে দেই জোকৰ ভয়ত অঁ ঠিকে কৈছা মোৰ জকলৈ বহুত ভয় লাগে আপোনালোকে বাৰু জকক ভয় কৰে নে জনাবচোন তুমি ভয় কৰা নে শৰ্মা মোৰ নালাগে সঁচা কি কোৱা তুমি জকক ভয় নকৰা মোৰ দেউতাও আনকি জকক ভয় কৰে বহুত ভয় লাগে আৰু জকলৈ জীৱনটোত ইমান ভয় লগা বস্তু এটা আছে যে জক আছে জক খুদ দেখিলে মোৰ কলিজাটো কঁপি যায় দেখোন কিবা মোৰ জোক টানি দিওঁ লবৰ টানি কি কোৱা অঁ আমাৰ দাদাৰে সৰু জকটো ভয় নকৰে ডাঙৰ জকটো ভয় কৰে মোৰ ডাঙৰ জোকটো ভয় নালাগে হয় নেকি আমাৰ তাত আমাৰ জেগাত অঁ ঘৰত সেই হয় বানপানী হয় হয় নেকি বানপানী হয় আমাৰ তাতে এবাৰ হৈছিলা বানপানী হয় আমাৰ তো পাৰত বানপানী হয় নদীৰ পাৰতে আমাৰ ঘৰ কিন্তু বানপানী নহয় আৰু বানপানী হ'লে আমাৰ খুব ভাল লাগে বহুত ভাল লাগে মানে খেলাৰ দৰে একদম পুৰা পানীতে পিটিকি গাঁও চাও ধুব একদম পুৰা পানী চাটিব মানুহ বহুত দূৰৰ পৰা চাবলৈ আহে সেইকাৰণে আমাৰ তাতে বানপানী হ'লে বহুত ভাল পায় মানুহে হয়তো ওপৰত দিবনে আৰু অলপ দিব লাগিছিল ওপৰত নালাগে নেকি আৰু দিব টুল এখন আনি দিব লাগিব এবাৰতো উঠিব নোৱাৰিম নাই এবাৰে হৈছে কালাৰটোৰ পৰা দেখা নাপায় কিন্তু ওপৰত দেখা পোৱা নাই চিনি পাব নেকি বাৰু নালাগে দিয়ক নহ'লে ওপৰত তেনেহ'লে যদি নালাগে বুলি ভাবা তেনেহ'লে নিদিওঁ আৰু যদিহে লাগে বুলি ভাবা তেনেহ'লে ওপৰত নালাগে দিয়ক এনেকেই ঠিকে আছে এনেকৈ ঠিক আছে দেখা নাপায়তো একদম ওপৰখিনি দেখা নাপায় আৰু বাৰে বাৰে চটকি দি থাকিলে এবাৰ গোটেই যিহে কাণ্ড হ'ল ওপৰত উঠি এই চুলিবোৰৰ কালাৰ লাগি গ'ল এবাৰ আকৌ কালাৰ লাগি দিগদাৰ হৈছে সেয়ে আৰু ভাবি আছোঁ ভালকৈ কেমেৰা ধৰিছানে গৈছে কেনেকৈ কালাৰটোৰ পিছত তেল লগাইছোঁ আৰু বহুত তেল লগাইছোঁ বহুত তেল চাবোন দিওঁতো যোৱা নাই চাবোন দিব লাগিব আগতে তেল লগাইছিলোঁ মই সেনেকৈ খেলাইছোঁ আৰু তুমি বা আৰু কি কৰা মই নাজানো তোমালোকৰ বা কেনেকুৱা নিয়ম পদ্ধতিবিলাক মই নাজানো কেৰাচিন অকণমান লৈ কেৰাচিন মাথাত কিন্তু একদম পুৰা লগাই নিদিবা একদম পুৰা ঢালি নিদিবা এনেকৈ হাতেৰে দুখন হাতেৰে এনেকৈ কৰি খেলাইছোঁ কাপোৰ এখন লৈছোঁ লাষ্টত যায় কাপোৰে মই এৰি দিছোঁ এই গেটখন কেনেকুৱা তুমি সম্পূৰ্ণকৈ দেখাই দিয়াচোন বাৰু ধুনীয়া হৈছে সঁচানে
ৰাইজসকল কেনেকুৱা হৈছে গেটখনৰ কালাৰ কৰা আপোনালোকে কমেণ্ট কৰি জনাব দেই এবাৰ প্লিজ। আপুনি এই মাজৰ এইবিলাকত দি দিব আৰু অঁ লগা নাইতো তাত জল্দি জল্দি কৰিছোঁ। এইফালে টাইমটো গৈ আছে, এইফালে মাইনা স্কুলত আছে। ক'ৰবাত লগা নাই টাইমটো দি আছোঁ ইমানো ডাঙৰ মই পেণ্টাৰ নহয় মই কথাটো। তথাপি এইবিলাক কাম কৰিলে মনটো অলপ ভাল লাগে ন। ভগৱানৰ কাৰণে ক্ষেত্ৰত যিকোনো তুমি কাম কৰিবা না মনটো শান্তি পায়। আপোনালোকে এটা কাম কৰিব, মানুহক হেল্প কৰক বা নকৰক, হেল্প কৰিব দিছে মানুহকো কৰিব লাগে। কিন্তু কিছুমান মানুহ হেল্প কৰি লাভ নাই, পাত ফলা খাই পাত ফলা থাকে, দুদিন পিছত পাহৰি যায়। কিন্তু ভগৱানৰ ক্ষেত্ৰত যিমান পাৰে লাগি ভাগি দিব। খাই পাত ফলা খাই পাত নাথাকে। এই গতিকে ভগৱানৰ যিমানে পাৰিলে দান কৰিব, খিচিৰি হওক প্ৰসাদৰ পৰা যিয়ে নহওক দান কৰিব, ভগৱানৰ কাম কৰিব, নিশ্চয় সুফল পাব, আশীৰ্বাদ পাব ভগৱানৰ পৰা। হয়তো কেইটামান জেগাত লগা নাই, সেইখিনি দি দিওঁ দেখাই দিয়াচোন ভালকৈ। দেখাই দিয়াচোন এইখিনিত লগা নাই। এইখিনি নাই এইখিনি অঁ এইটো হেণ্ডেলডাল ন এইখিনিত লগা নাই। দেখাই দিয়াচোন, দেখাই দিয়া, অলপ হেল্প কৰাচোন। আচ্ছা আৰু ওচৰতে আৰু আপোনাৰ এই ভিতৰত লগা নাই। বাইদেউ বুলি মাতা মানুহ বহুত ওলাইছে, বহুত ভাল লাগে ন বাইদেউ বুলি মাতিলে, কি ভাল লাগে নিজৰ বায়েকৰ দৰে। এইখিনিত লগা নাই, ভিতৰত লগা নাই। অঁ তুমিও পিছে বাইদেউ বুলি মাতা ন। ফেচবুকৰ হওক ইউটিউবৰ হওক কেইটামান বাইদেউ বোলা ল'ৰা ওলাইছে, বহুত ভাল লাগে, ইমান মৰম লাগে। সেইফালে লগা নাই। অঁ সেইখিনিত লগা নাই। গাত পৰিছেনে আপোনাৰ ৰং? নাকত পৰিছে হয়নে? নাকত লাগিছে, কি কৰি হাতৰ গ'ল নাকত বোলে। নাকত বেয়াকৈ কালাৰ লাগিল হে দাদাহঁত আৰু বাইদেউহঁত। কেনেকৈ প্ৰথম মই ক'ব পৰা নাই, জল্দি জল্দি কৰোঁতে একেবাৰে নাকত লাগিব। চাকি পিন্ধাটোহে কয়। ঠিক আছে বাৰু, এতিয়া ক'ব দেই কেনেকুৱা হৈছে, কালাৰ কৰি কেনেকুৱা লাগিলে। মন্দিৰটো দেখাই দিলানে বাৰু? নাই অঁ দিছোঁ। ভালকৈ লগা নাই, এইখিনিত লগা নাই। অলপ ৰং কৰিছে যিহেতু ভালকৈ কৰি দিয়ক আৰু হয় নেকি? এইখিনিত কৰি দিয়ক। এইখিনিত লগা নাই। আচ্ছা আচ্ছা ওপৰত ওপৰত নহয় এইখিনিত। অঁ এইখিনিত লগা নাই। আশীৰ্বাদ দিলে হ'ল আৰু মানুহৰ আশীৰ্বাদ ৰাইজৰ হেনো এইডালত গোটেইকেইডালত লগা নাই। ৰাইজে হেনো নখোজা কাঢ়িলে নৈ বয় বুলি কয় ন। ইফালে ভগৱানটো আছে, শিৱ বাবাৰ শক্তি সদায় থকা মোৰ লগত আশীৰ্বাদ। জীৱনটোত বহুত কষ্ট খালোঁ জানে, বহুত কষ্ট খালোঁ। এতিয়া লাহে লাহে অকণমান আহি আছিলোঁ, তাকো দুখে দিলে ভগৱানে, সুখ নিদিলে। সুন্দৰ হৈছে, সুন্দৰ হৈছে ধুনীয়া। সঁচানে? তুমি দেখাই দিয়া দেই ভালকৈ কেমেৰা কৰি, তোমাৰ দায়িত্ব দিছোঁ। আজি কেমেৰা কৰাৰ কাৰণে তোমাকে মই দায়িত্ব দিলোঁ। আৰু তোমাক মই য'তেজন কেমেৰা কৰাৰ কাৰণে লৈ যাব লাগিব দেই। মোক কেমেৰা ধৰা আজিলৈ মানুহ পোৱা নাই দেই, গালি দিয়ে। দাদাৰো কেমেৰা ধৰিব দিলে মই নধৰোঁ যে, কি কৰি থাকে এইবিলাক এনেকৈ নকয়। আৰু মাইনাইটো জানাই নধৰে। এইখিনিত দিয়ক। তুমি ইমান ধুনীয়াকৈ কেমেৰাটো ধৰি দিলা, সেই ভাল লাগিছে দেই। থেংক ইউ তোমাক, বহুত বহুত ধন্যবাদ। এইটো আমাৰ নলবাৰীৰ ল'ৰা হয়, বহুত ভাল হয় ল'ৰাটো, পূজাৰী হয়। নাজানো আৰু ভালেই নে বেয়াই। কথাকেইটা বহুতে ভাল লাগে। মানুহক অলপ সময় কথা পাতিলে গম পায় কোন কেনেকুৱা, গম পাইছে? মানুহৰ নিজৰ ব্যৱহাৰে নিজৰ পৰিচয় বোলা কথা এষাৰ আছে, হয়নে নহয়? এনেকৈ চিনি পাইছোঁ তুমি কেনেকৈ। তোমাৰ কথাতে গম পাই তুমি ভাল লাগে। আপোনাৰ ভিডিঅ' হ'ল 11:22। হয় নেকি? এতিয়া তেনেহ'লে সামৰিম আৰু মন্দিৰটো দেখাই দিয়া। আৰু ৰবা এনেকৈ দেখাই দিয়াচোন, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই ৰাইজসকল বাৰু। কেনেকুৱা লাগিছে জনাই দিবচোন। জল্দি জল্দি কৰি আছোঁ, ইফালে মাইনা আনিব লাগিব, সেয়ে জল্দি জল্দি কৰিছোঁ। কিমান ভাল ফিনিচিং কৰিব পৰা নাই, তথাপি আৰু আপোনালোকে কমেণ্ট কৰি জনাই দিব। নাকতো লাগিলে, মুখতো লাগিলে, কালাৰ অকণমান লাগি গ'ল আৰু উপায় নাই। কেনেকৈ খেলাম এতিয়া, হৈছেনে? তুমি হাঁহি আছা মোৰ নাকত লাগে কাৰণে ন, মুখত লাগে কাৰণে কালাৰ। আপুনি এতিয়া ৰাস্তাৰ মানুহে মোৰ লাইজ দিব, কি কালাৰ চালাৰ লগাই আহিছে এনেকৈ ক'ব আৰু। সমাপ্ত কৰি দিয়ক ভিডিঅ'টো। ঠিক আছে, এতিয়ালৈ সামৰণি মাৰিছোঁ। বাই বাই। আৰু কিবা যদি ভুলকৈ কৈছোঁ তেনেহ'লে ক্ষমা কৰি দিব। এতিয়ালৈ সামৰণি মাৰিছোঁ, বাই বাই।